নমস্কাৰ। আজি এটা অন্য ৰেচিপি লৈ আহিছোঁ। এইটো ঘৰত হোৱা শাকেৰে মই বনাম, মাছেৰে বনাম। এইটো চব শাক, এইটো আমি থতি শাক বুলি কওঁ। আপোনালোকে কি কয় মোক জনাবচোন। যেনেকৈ চেঙে টেঙাটো আপোনালোকে কমেণ্ট বক্সত লিখি জনাইছে, মই আপোনালোকক বহুত ধন্যবাদ দিছোঁ। আৰু এইটো আপোনালোকে জনাব মোক। এইটো মই কাটি মিক্সিত পেষ্ট কৰিম। তাৰপিছত এইটো নাৰিকল, এইটোও পেষ্ট কৰিম। এইটোও মাছেৰে বনাম, এই একেলগ কৰি। আৰু এইটো মোৰ ঘৰতে হোৱা পালেং, হেৰি নহৰুৰ পাত, পদিনা আৰু ধনিয়া পাত, এইখিনি মই হোৱাৰ সময়ত দিম। তাৰপিছত এই আদাটো পেষ্ট কৰি ল'ম। এইটো মই তেল দিওঁতে মাছ ভাজি উঠি এইটো ভাজি ল'ম। তাৰপিছত এই নহৰুটো পেষ্ট কৰি ল'ম। এতিয়া মই থতনি শাকটো কাটি ল'ম। আপোনালোকে মোক জনাব এইটো কি শাক কয়, মই থতনি কওঁ। আমাৰ ঘৰতে হৈছে, ঘৰৰে বস্তু দি মই এই ৰেচিপিটো বনাম বুলি ভাবিছোঁ। হৈ গ'ল, পেষ্ট বনোৱা হৈ গ'ল। এতিয়া নাৰিকলটো মিক্সিত লৈ লৈছোঁ। গুড়ি কৰা নাৰিকলখিনি মই এই থতনি শাকৰ মাছেৰে থতনি শাক বনাম, তাতে নাৰিকলখিনি দিম। তাৰপিছত এইটোতো চম্ভাৰ মাৰতে দিম বুলি কৈছোঁ। আৰু এইটো পেষ্ট কৰি ল'ম। এতিয়া আদাটো বনাম, আদা পেষ্ট কৰিলোঁ। মই এই আদা পেষ্ট কৰিলোঁ, থতনি শাক পেষ্ট কৰিলোঁ, নাৰিকলটো কাটি পেষ্ট কৰিলোঁ, আৰু এইটো নহৰু পেষ্ট কৰিছোঁ। আৰু বাকী এইখিনি কাটি লৈছোঁ। এইটো মাছ ভাজি উঠি হেৰিত দিম। মই এতিয়া পাকঘৰলৈ যাওঁ। আপোনালোকে চাই থাকিব, আপোনালোকে চাই মোক উৎসাহ যোগাব। মাছটো ঘূৰাই দিয়া হ'ল। এতিয়া মাছ ভজা হৈছে, মাছটো কাঢ়ি লওঁ। এতিয়া মই পিঁয়াজ আৰু কেপচিকাম, এইটো কেপচিকাম হ'ল। নহৰুটো দিছোঁ, নাৰিকলটো দিছোঁ। এতিয়া থতনি শাক পেষ্ট কৰি থৈছিলোঁ যে, এইটো দি দিছোঁ। আদা দিছোঁ। অকণমান ৰঙগুড়া দিম, অলপ ইলাচি দিছোঁ চেণ্টৰ কাৰণে। এইটো গৰম মছলা আৰু জাব্ৰং, এইটো কচুৰি মিঠি, এইটো কচুৰি। এতিয়া এইটো নৰসিংহটো দিলোঁ। পালেঙৰ পাত কেইটামান আঞ্জাখনত দি দিলোঁ। এই পদিনাৰ পাত কেইটামান দিলোঁ, ধনিয়া পাত কেইটামান দিলোঁ। এতিয়া উপকৰণ দিলোঁ। এতিয়া 5 মিনিট উতলিব দিম। 5 মিনিট উতলিব, কণী দি থলোঁ। নৱেম্বৰ হ'ল। আপোনালোকে বনোৱাতে হৈছেনে কমেণ্ট বক্সত লিখি জনাব। আৰু এই থতনি শাকটো বহুত উপকাৰী, গাঁৱত বহুত পায়। তেতিয়া আপোনালোকে উঠাই শুকাই থ'ব পাৰে, গুড়ি কৰি থৈ বাৰিষা মাছেদি খাই বৰ ভাল লাগে। ইয়াতে আমাৰ গুৱাহাটীত বেছি নাপাওঁ, টাবতে হৈছিল, মই টাবৰ পৰা উঠাই বনালোঁ। এতিয়া হৈ গ'ল আৰু।